নমস্কাৰ সকলোকে চেনেলৰ আন এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে 2024 চনৰ প্ৰথমটো দিন আৰু আজি মোৰ বাৰ্থডে হয়। বাৰ্থডে হৈছে পতা নাই কাৰণ আমাৰ ঘৰৰে আইতা এগৰাকী ঢুকালে, সেইবাবে আমি ব্ৰতত আছোঁ। এতিয়া আহিছোঁ মই টাউনলৈ। মোৰ অলপ সৰু সুৰা দুটামান বস্তু কিনিব লগা আছিলে আৰু আন দিনাতকৈ আজি টাউনৰ ভিৰটো বহুত কম। অলপমান বজাৰ কৰি আহি এইফালে মই সোমালোহি মোৰ দহি পাতিবৰ কাৰণে সূতা ল'বৰ বাবে। এতিয়া ল'ব খুজিছোঁ শাক পাচলি আৰু লগতে অলপমান মিঠাই লৈ ল'লোঁ। তাৰপিছতে মই ঘৰ আহি পালোহি আৰু এয়া হৈছে আজি বাৰ্থডেৰ খানা দেখি আপোনালোকে নাহাঁহিব, কাৰণ আমি যিহেতু সকলো ব্ৰতত আছোঁ, সেইকাৰণে চবেই যিহেতু বইলে খাম, সেইকাৰণে তাহাঁতক আমাৰ ঘৰলৈকে মাতিলোঁ ভাত খাবলৈ। ভাত পানী খাই আজৰি হৈ আমি অলপ ৰাস্তাৰ ফালে ওলাই গ'লোঁ। ঘৰবোৰ একেবাৰে ওচৰা ওচৰি যদিও আমি একেলগে আটাইকেইজনী লগ পোৱা নহয় তেনেকৈ। যিহেতু 16 জানুৱাৰীৰ পৰা আমাৰ গাঁৱত সদৌ বিহু ভাওনাসমূহ আৰম্ভ হ'ব, তাৰ কাৰণে এয়া পেণ্ডেল দি থকা হৈছে। চনৰ প্ৰথমটো দিন আমি গোটেইকেইজনী এনেদৰে পাৰ কৰিলোঁ। হৈছে নেক্সট দিনা মানে 2 জানুৱাৰী, আজিও এটা বাৰ্থডে আছে, সেইবাবে আমাৰ আজি ভাত খোৱা নিমন্ত্ৰণ আছে। ভাত খোৱাৰ আগতে আমি খালোঁ কমলা টেঙা আৰু অলপ টাইম পাছতে আমাৰ ভাত খাবৰ কাৰণে ৰেডি হৈ গ'ল। আৰু যিহেতু ব্ৰতত থকা 10 দিন পাৰ হৈ গ'ল, 10 দিনৰ পাছৰ পৰা তেল হালধি খাব পাৰি। অৱশ্যে আমাৰ ঘৰত নাই খোৱা বাৰু, কাৰণ আমাৰ ঘৰৰে হয় একেবাৰে। ভাত পানী খাই উঠি বৰমাই মোক দিলে তামোল কাটিবলৈ। আমি অৱশ্যে সকলোৱে মানে আমি গোটেইকেইজনীয়ে ভাত খাই উঠি কেতিয়াবা তামোল অকণ খাওঁ। মই এফালে তামোল কাটি আছোঁ। আৰু এইজনী হৈছে আজি বাৰ্থডে গাৰ্ল। আজি আমাক ইহঁতৰ ঘৰতে ভাত খাবলৈ মাতিছিল আৰু সকলোলৈকে ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনালোঁ। অৱশ্যে মোৰ ভিডিঅ'টো আপলোড দিয়া দেৰি হৈ গ'ল বহুত। পুনৰ নতুন ভিডিঅ' লগ পোৱাৰ আশাৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। বাই।